নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত থকা এখন ধুনীয়া পিকনিক স্পট। এই পিকনিক স্পটখনৰ নাম হৈছে দাৰাগাঁও পিকনিক স্পট। ই বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ উত্তৰে অৱস্থিত। এই ঠাইখনৰ মুখ্য আকৰ্ষণ হৈছে পাহাৰৰ পৰা বৈ অহা বোৱতী নিজৰা লগতে সেউজীয়া পাহাৰ। তো বলক ভিডিঅ'টোৰ জৰিয়তে ঠাইখিনি চাই লওক।